বহুত দিনৰ মূৰত দৌৰিবলৈ আহিছোঁ তো দৌৰা জেগাত দেখিছোঁ মানে একচুৱেলি আগতে আমাৰ ফিল্ডত খুব বেছি ল'ৰা ছোৱালী মানে 7-8টামান থাকে আৰু ল'ৰা বিশেষকৈ ল'ৰাই থাকে ছোৱালী প্ৰায় নাথাকে কিন্তু আজি কাজ দেখিছোঁ ইমানগাল ল'ৰা ছোৱালী তো মই বহুত দিন হোৱা নাই তো আজি আহিছোঁ দেখিছোঁ ইমানগাল ল'ৰা ছোৱালী বহুতক চাওঁ ভাল লাগিব আজি দৌৰি ব'লে তো গাইছ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো দেখিছে অকণমান আগত মই কৈছোঁ আজি মই ফিল্ডত আহিছোঁ বহুত দিনৰ মূৰত তো মই যেতিয়া দৌৰিবলৈ আহি আছিলোঁ তেতিয়া ল'ৰা ছোৱালী আছিলে মাত্ৰ 7-8টামান তো এতিয়া আজি মই দেখি ইমানখিনি ল'ৰা ছোৱালী দেখিছোঁ চ' বহুত এক্সাইটেড হৈ গৈছোঁ ভাল লাগিছে এনেকৈ চবেই যে ওলাই আহিছে দৌৰিবলৈ মেলিবলৈ তো আপোনালোকে দেখিছে কি ধুনীয়াকৈ চবেই দৌৰিছে মেলিছে এক্সাৰচাইজ কৰি আছে তো জঁপিয়াই আছে দৌৰিছে মানে এনেকৈ ভাল লাগে এনেকৈ যেতিয়া গাঁৱৰ সকলো ল'ৰা ছোৱালী সৰু ডাঙৰ সকলো ওলাই আহে গ্ৰাউণ্ডত ৰানিং কৰিবৰ কাৰণে তো এনেকৈ ভাল লাগে এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে তো ছোৱালীও আছে আমাৰ মানে যোনবোৰ গাঁৱৰ ছোৱালীবোৰ সিহঁতিও আহিছে দৌৰিবলৈ তো প্ৰথম অৱস্থাত সিহঁতি লাজতে অহা নাছিলে কিন্তু এতিয়ালৈ লাহে লাহে সিহঁতি আহিবলৈ লৈছে তো ভাল লাগিছে এনেকৈ যাতে চবেই আহি মেলি ধুনীয়াকৈ জঁপিয়াই মেলি ৰানিং কৰি মেলি থাকে আৰু ইণ্টাৰভিউ দি থাকে তো ইণ্টাৰভিউলৈ ইমান মেটাৰ হেৰি নকৰে কিন্তু নিজৰ ৰানিং কৰি থাকিলে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকে ভাল লাগিছে আজি এনেকৈ আহি দেখি বলক চাওঁ কোনে কেনেকৈ কি কৰে মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেগা সৌচালে কৰিব লাগে কৰিছে আৰু মাছ মাৰিব গৈছে চালনী শুই আছে চিনাকি দৌৰি থাক দৌৰিবলৈ ভাল ৰানিং কৰিলে ভাল গম পাবি ভাল লাগিছে অঁ পাঞ্জল মই আছোঁ তোমাৰ কাষত চিনাকি অলপ বহা লিখা যাওক বেছি মাৰিব লাগে এই আগ্ৰহ আছে ক'লৈ গৈ আছ নদীত পৰিবি এই আমাৰ টিচাৰ এনেকৈ অলপ বহল হৈ লওক আমাৰ এইজন মহান ব্যক্তিয়ে কৰিছে চাইকেলিং মানে তেখেতে চাইকেলজন হৈছে আমাৰ হিমাংশু দা তেখেতে এতিয়া জঁপি আছে ধুনীয়াকৈ তো এখেতকে দেখি আমাৰ এখেত ব্যক্তিয়ে যিজন চাইকেলিং কৰি আছিলে তেখেতেও জঁপিয়ালেহি আমাৰ লগত তো ৰানিং মই বহুত ভাল হৈছে আৰু মই বহুত ভালকৈ চেষ্টা কৰি আছোঁ খালি অনলি মোৰ লং জাপটো হৈ আছে লং জাপ পাৰফেক্ট মাৰিম ন এতিয়া মই চাকৰি লৈ ল'ম আৰু দেই এইবাৰ আশাটো থাকিবনে এইবাৰ আশাটো আছে এইবাৰ সম্পূৰ্ণ আশাটো আছে এবাৰ বহুত কষ্ট কৰিছোঁ একদম মানে মাটি মানে কেঁচা ঘাঁহ মাটি পেলাই দিছোঁ মই দেই কষ্ট কৰিছোঁ আমাৰ হেৰি ফিজিকেল কৰোঁ ফিজিকেল কৰোঁ তুমি এইটো কি বুলি ক'লা মেডিকেল কৰোঁ মেডিকেল এইজন আছে আমাৰ মেডিকেল হাত ভৰি চব বিষ হ'লে এখেতে একদম পূৰা মাছাজ কৰি ঠিক কৰি দিয়া
এক প্ৰকাৰে আমাৰ উপকাৰী গুৰু বাই বাই বাকী সকলোবোৰ এৰি মেলি আমি যাওঁ অলপ জাম্পৰ ফালে তো কোনে কিমানো জাম্প মাৰে চাই লওঁ এবাৰ ব'লক চাওঁ কোনে কিমান জাম্প সকলোৱে মাৰি থকা দেখি মোৰো অকণমান গ'ল মাৰিবলৈ তো মাৰি দিলোঁ এটা জাপ এয়া দেখিছে মই মাৰি দিলোঁ এটা জাপ তো মোক দি দিলে অথনিৰ পৰা সকলোৱে জঁপিয়াই থকা দেখিতো আমাৰ দাদাজনো ৰখি থাকিব নোৱাৰিলে মাৰি দিলে এটা দীঘলীয়াকৈ মানে অলপ সৰুকৈ যিয়ে নহওক মাৰি দিলে আৰু এটা জাম্প সকলোকে দেখি মেলি তো তেখেতক আমি হাফ পেণ্ট পিন্ধি আহিবলৈ কওঁ কিন্তু তেখেতে নিপিন্ধে তেখেতে সদায় জিন্সৰ পেণ্টটোহে পিন্ধি আহিব তথাপিও সেনেকৈ এপাক জোখাই তো পুনৰ আকৌ এবাৰ মাৰি দিলে আমাৰ হিমাংশুদা এটা ধুনীয়া জাম্প তো এনেদৰে গ'ল আজিৰ আমাৰ দিনটো হাঁহি ধেমালিৰে আৰু আমি সকলোৱে জঁপিয়াই মেলি ফূৰ্তি ফাৰ্তা কৰি মেলি তো ইমানতে আৰু ভিডিঅ'টো তো যদি আপোনালোকে মোৰ চেনেলটো চাইছে তো অলপ যদি ভাল পাইছে তেতিয়াহ'লে মানে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট যি পাৰে কৰিব আপোনাৰ পৰা আপুনি যোনটো পাৰে কৰিব আপোনাৰ দ্বাৰা তো আশা থাকিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই নেক্সট ভিডিঅ' আজিলৈ ইমানতেই